নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক মোৰ চেনেল এডি ইনফৰমেশ্যন আছামলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰত বুৰঞ্জীত কোনজন ৰজাক জ্ঞানী মূৰ্খ বুলি জনা যায়? আমি অপশ্যনকেইটা চাওঁ। ক আকবৰ, খ মহম্মদ শ্বাহ জফৰ, গ মহম্মদ বিন তুগলক। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন গ মহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন, ভাৰত বুৰঞ্জীৰ সৰ্বশেষ হিন্দু ৰজাজন কোন আছিল? অপশ্যন ক মহম্মদ বিন তুগলক, অপশ্যন খ হৰ্ষবৰ্ধন, অপশ্যন গ ৰাজা ৰামমোহন ৰায়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন খ হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন হ'ল ভাৰত বুৰঞ্জীৰ সৰ্বশেষ হিন্দু ৰজা। নেক্সট, ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো আমি সকলোৱে জনা কুৱেশ্যন। ক ৰাজা ৰামমোহন ৰায়, খ মংগল পাণ্ডে, গ দয়ানন্দ সৰস্বতী। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন গ ৰাজা ৰামমোহন ৰায়, অপশ্যন ক। নেক্সট কুৱেশ্যন, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আমি অপশ্যনকেইটা চাই লওঁ। ক হৰ্ষবৰ্ধন, খ স্বামী দয়ানন্দ সৰস্বতী, গ মাৰ্টিন লুথাৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব খ স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, বৰ্তমান সময়তো প্ৰত্যক্ষ গণতন্ত্ৰ প্ৰচলন থকা ৰাষ্ট্ৰখনৰ নাম কি? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ক আমেৰিকা, খ ৰাছিয়া, গ ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ছুইজাৰলেণ্ড। নেক্সট কুৱেশ্যন, সংস্কাৰ আন্দোলনৰ ভোটাতৰা বুলি কাক কোৱা হয়? অপশ্যন ক মাৰ্টিন লুথাৰক, অপশ্যন খ ৰাম সৰস্বতীক, অপশ্যন গ আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মাৰ্টিন লুথাৰক কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় নৱজাগৰণৰ জনক কোন? ৰাম সৰস্বতী, খ মংগল পাণ্ডে, গ ৰাজা ৰামমোহন ৰায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিলে? ক 1826 চন, খ 1757 চন, গ 1894 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1894 চন। 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহ কিমান চনত আৰম্ভ হয়? অপশ্যনকেইটা চাই লওঁ আমি। অপশ্যন ক 1857 চনত, অপশ্যন খ 1943 চনত, অপশ্যন গ 1914 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ প্ৰাচীন সভ্যতাটো কি? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন ক গ্ৰীক সভ্যতা, অপশ্যন খ সিন্ধু সভ্যতা, গ চীনা সভ্যতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ সিন্ধু সভ্যতা। সিন্ধু সভ্যতা হ'ল ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত এই 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে কেনে পালে জনাব। নেক্সট ভিডিঅ'ত আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।